हेलो गाइस गुड इभिनिंग সকলকে তো আজি দুৰ্গা পূজাৰ লাষ্ট দিন সো ভাবিছো আজি দুৰ্গা পূজা চাব যাম মোৰ বন্ধুৰ লগত সো একেলগে দুৰ্গা পূজা চাওঁ আৰু ভাবিছো আপোনালোককো দেখুৱাও তো ভিডিঅটো স্কিপ নকৰাকে চাই থাকক সো বহুত ভাল হৈছে বোলে মই যাম এতিয়া দুৰ্গা পূজা একচুয়ালি বৰমা দুৰ্গা পূজাত যাম তাত বহুত ভাল হয় প্ৰত্যেকবাৰ তো কৰোনা কাৰণে 2 বছৰ হোৱা নাছিল তো সো এইবাৰ বহুত ভাল হৈছে সো ভাবিছো আপোনালোককো দেখুৱাও চাই থাকক ঘৰত বহি মনোৰঞ্জন লওক যোৱা বছৰ নহয় কৰোনা বন্ধ আছিল না আগতে আহিছিলো কৰোনা আগত কৰোনাত চোন পূজাই হোৱা নাই 2 বছৰ ইবাৰে হল নেকি বৰমাৰ দুৰ্গা পূজা দেখাই আছো আৰু মানুহ ইমান মানুহ হৈছে চাওঁ সকলোৱে জাগিৰৰ মুখখন দেখুৱা একবাৰ জাগিৰ মুখখন দেখুৱা একবাৰ পূজা চাব আহিছা চাপৰা মানুহ দেখা পাব লাগিব না তো আৰু এয়া হৈছে হাঁহৰ খেলা হাঁহৰ মাথাৰ ভিতৰত মানে যোনি বেণ্ডেল সোমাব পাৰিব সিয়ে হাঁহ এটা পাই যাব এই হৈছে খেলা মোৰ কিন্তু দুখ লাগিছে হাঁহকেইটা বেচাৰা কষ্টহে পাইছে এনেকৈ গোটেই দিনটো আৰু এইখন হৈছে নদীৰ ওপৰত দলং বহুত ধুনীয়া ডেকৰেশ্যন কৰিছে চ' মানে লাইটিঙৰ ব্যৱস্থা বা দলংখনে ধুনীয়া বনাইছে চ' দেখিছে আপোনালোকে কিমান শ মানুহ হাজাৰ মানুহ ইয়াৰ ওপৰত অহা যোৱা কৰি আছে চ' বস্তুবিলাক মেনেজমেণ্ট বহুত ধুনীয়া হৈছে আৰু এইফালে চলি আছে চাৰ্কাছ চ' চাৰ্কাছ নাচাওঁ আমি ফাইনেলি আমি পূজা চাই ওলালোঁ এতিয়া ঘৰত যাওঁ আৰু ঘৰ অভিমুখে যাত্ৰা তো ভাল লাগিছে বহুত মানুহ হৈছে পূজাত একচুৱেলি তো আপোনালোকে আহক উপভোগ কৰক বৰমাৰ পূজা বহুত ভাল লাগিছে একদম মানুহ যথেষ্ট মানুহ হৈছে সকলোৱে আহক আৰু উপভোগ কৰক আজিলৈ ইমানতে টেক কেয়াৰ বাই বাই